হেল্ল' গাইজ, আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম। আজি মানে আমাৰ ঘৰৰ ওচৰত এখন কলেজ আছে, তাতে যাওঁ বুলি ভাবিছোঁ আৰু দেখাওঁ কলেজখন। বলক যাওঁ। চ' গাইজ, এইখনে হ'ল কলেজখন, দক্ষিণ গুৱাহাটী কলেজ। চ' বলক ভিতৰলৈ যাওঁ। চ' ফাইনেলি গাইজ, কলেজৰ ভিতৰত এয়া গেটখন মোৰ পিছফালে মাৰা আছে, মানে কি গেটখন মাৰাই আছে, মই এয়া ৱালটো যে আছে যে ৱালৰ ওপৰেদি আহিছোঁ জাপ মাৰি। চ' এতিয়া কলেজখন দেখাওঁ, চাই চাওঁ। এতিয়া মই কলেজত ডাইৰেক্ট চাওকচোন। এইফালেদি ফাৰ্ষ্ট দেখাবলৈ চেষ্টা কৰিম, এইফালেদি বলক। এইফালে আৰু একো নাই, হাবি জংঘল। বিনা কাৰেণ্টৰ এচি, বহুত এচি আছে ইয়াত গাইজ। এয়া হাত ইপাৰ সিপাৰ হৈ যায়। ক্লাছৰুম এইবিলাক পাৰ হৈ যায়, হাত ভাঙি দিছে গ্লাছবোৰ। ভাঙা ৰিজনটো গাইছ, ইয়াতে তাৰমানে আবেলি আগতে ল'ৰাবোৰ আহে, ওচৰৰে ল'ৰাবোৰ ফুটবল খেলিছিলে। চ' তাৰে ফল হ'ল এইয়া ক্ৰিকেট। চাগে অফিচ ৰুম। হ'লে একো নাই, জংঘল। এতিয়া বলক অলপ ওপৰৰ ফালে যাওঁ। গাইজ, কলেজত অহা কথাটো হ'ল যে কলেজখন মানে আগৰ পৰা একো ডেভেলপ হোৱা দেখা নাই মই এতিয়ালৈকে। মানে কি যেনেকুৱা আছে তেনেকুৱাই আছে। মানে কলেজৰ ভিতৰৰ এইখিনি ফিল্ডত মানে কি ভিতৰত কেণ্টিন হ'লে ভাল হয় ষ্টুডেণ্ট আৰু টিচাৰবোৰৰ। চ' এইখিনি অলপ ব্যৱস্থা কৰি দিলে ভাল হয় আৰু প্লাছ ইয়াতে প্লে'গ্ৰাউণ্ড এখন ধুনীয়া চাই বনাই দিলে ভাল হয়। বাকী কলেজৰ আপোনালোকে নিজে দেখা পাইছে, কি ক'ম আৰু। এইখন হ'ল কলেজৰ টয়লেট। বাকী পিছফালে জংঘল, চবফালে জংঘলে জংঘল। এইফালে যে হোৱাইট ৰেড কালাৰৰ বিল্ডিংবোৰ দেখা পাই আছে, এইটো হ'ল একচুৱেলি
পোষ্ট অফিচৰ কোৱাৰ্টাৰ আৰু তাৰ আগত মানে কি 2 খোজমান আগত হকী ষ্টেডিয়ামখন দেখা পায়েই চাগে লাইট গেইটা আপোনালোকে দেখা পাইছে নাইবা নেক্সট ভিডিঅ'ত বাৰু হকী ষ্টেডিয়ামখন দেখাবলৈ চেষ্টা কৰিম চ' গাইজ আজি ইমানেই আছিলে কলেজখন দেখাবলৈ চেষ্টা কৰিলোঁ মানে কলেজৰ কণ্ডিশ্যনটো চ' আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড প্লিজ ছাবস্ক্ৰাইব আপোনালোকে চাই ভিডিঅ'টো কিন্তু ছাবস্ক্ৰাইব নকৰে এইটো বহুত বেয়া কথা কৰি আছে টিল দেন বাই গাইজ